টিভিটো চাম বুলি বহি লৈছোঁ, সকলো ফালে খালি নিৰ্বাচনী প্ৰচাৰ। কোনে ক'ত টিকেট পালে, কোনে ক'ত টিকেট নাপালে। মুঠতে নিৰ্বাচনটো এইবাৰ চাবলগীয়া হ'ব। আমাৰ ইহঁত দুজনী গাতহে আকৌ বিহু লাগিছে। এখেতে আকৌ কি ভুন বনাই আছে বা? হৰি কোৱা। যাওঁ, ৰূপহী আহিলে ভাতকেইটা দিব। মানে তোমালোকৰ ৰিহাৰ্চেল ষ্টাৰ্ট হ'লেই নেকি? ষ্টাৰ্ট বুলি নহয়, মই এপাক আজি এনে গৈ চাই আহোঁগৈ। চবেইটো ৰিহাৰ্চেল কৰি আছে, মই শেষৰ পালেহে ভালকৈ যাম বুলি কৈছোঁ। হয় নেকি? মানে তুমি এইবাৰ নাচিবাই? কি মানে আপুনি কি ক'ব বিচাৰিছে? মই কি নাচিব নোৱাৰো নেকি? হা, মই নোৱাৰা বুলি কোৱা নাই নহয়, কিন্তু সেই তুমি আগতে যিটো নাচ দিছিলা এতিয়া জানো দিব পাৰিবা? নোৱাৰিবলৈ কিটো আছে? মোৰ এনেও সকলো মনত আছে। ৰঙিলী তই ওলোৱাই নাই। মই আকৌ ফোনত তই যেনেকৈ ক'লি, মই আকৌ এতিয়া গলি বুলি ভাবিছিলোঁ। আমাৰ ইয়াৰ পৰা যাব পাৰিবি সোনকালে। যাওঁ বুলি ক'বলৈ লওঁতে মোক চুপতি কৰি পেলাই এপাক গ'ল। বল আমাৰ কাৰণে চাগে বাকীবোৰ চব ৰখি আছে। তোমালোকে মানে অখৰা আৰম্ভ কৰিয়ে দিলা নেকি? এওঁ নচাত মোৰ একো আপত্তি নাই, কিন্তু ছোৱালীয়ে বা কি কয়? তাই ক'বলৈ কিটো আছে? নহয় মানে তাই নাচিম বুলি কওঁতে তুমি মানা কৰিছিলা যে। তাইক নাচিবলৈ দিয়া মানে আৰু তাই গোটেই অসমখনে নাচিব। মই সেই ওচৰে পাজৰেহে 2-3টা প্ৰগ্ৰেম কৰিম। হ'ব ৰঙিলী, এতিয়া ব'ল। মই আকৌ ইলেকশ্যন ডিউটিটো পৰিম নহয়, একে ট্ৰেইনিং দি ৰক্ষাই পোৱা নাই। ঘৰৰ মানুহবোৰ উৎসাহ নাপালে একো কামেই কৰিবলৈ মন নাযায়। হ'ব, তই এতিয়া মুখ ফুলাই গংগা টোপটোৰ নিচিনা হ'ব নালাগে, ব'ল। হ'ব, যোৱা। ৰূপহী আহিলে বাৰু মই ভাতকেইটা দিম, আৰু ৰিহাৰ্চেলটো ভালকে কৰিবা দেই। এইজনহে মোৰ ভাল পতিদেৱ। ললিতে ব'ল। ব'ল, আহিছোঁ দাদা। এওঁলোকে কি বা ফলাই, যেতিয়া ষ্টেজত উঠিব তেতিয়াহে গম পোৱা যাব আৰু। ময়ো আগতে কম ঢুলীয়া আছিলোঁ নে? মোৰ ঢোলৰ চাপত কিমান ছোৱালী নাছিলে। মহিম চৌধুৰী বুলি ক'লে ছোৱালী আগতে ক'বই নালাগে। দাদা অমুকটো চেও বজাওক, দাদা তমুকটো চেও বজাওক। সেইবোৰ দিন মনত পৰিলে ভাবিয়ে ভাল লাগে। ঢোলটো কাণত ল'লে হয়তো এতিয়াও সেই আগৰ জোচে আহিব। Kitigena, 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 Grenta, Kitigena, 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 Grenta, Gengena, Kita, Kitigena, Kita, Kita, Gengena, Genta, Gen, Gen. হাই বন্ধুসকল, আপোনালোকে বাৰু আমাৰ এপিছ'ডবোৰ চাই কেনেকুৱা পাইছে? যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট সকলো কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ আহিবলগীয়া এপিছ'ডবোৰ আপোনালোকে অতি সোনকালে পায়। আপোনালোকৰ মৰমৰ আশীৰ্বাদে আমাক আৰু আগলৈ ভিডিঅ' বনোৱাৰ সহায় কৰিব। তেতিয়াহ'লে আজিলৈ আহিব, বাই বাই।